তো বানপানীৰ মাজত সকলোকে নমস্কাৰ জনাইছোঁ। এয়া আপোনালোকে দেখিছে বানপানীয়ে মানুহৰ ঘৰ বুৰাই পেলাইছে। এয়া লটাক পঞ্চায়তৰ অন্তৰ্গত বৰদৈবাম চুতীয়াকাৰী দৃশ্য। সম্পূৰ্ণ একেদিনাই আহি পানীয়ে গোটেই ঘৰ মানুহৰ বুৰাই পেলাইছে। যদি নাও নাথাকে তেনেহ'লে মানুহ সম্পূৰ্ণ গৃহবন্দী হোৱাৰ উপক্ৰম হৈছে, কাৰণ নাওৰ অবিহনে কোনো ওলাই যাব নোৱাৰে। Hai alam. আৰু এয়া দেখিছে গোটেই ৰাস্তাটোৱে বাগৰি আছে। গোটেই ৰাস্তাটো খানি পেলোৱাৰ উপক্ৰম হৈছে। এয়া দেখিছে কিমান সোঁত পৰিছে। Aku angkatnya mas. এইভাগেই মানুহে এতিয়া ঘৰৰ পৰা নাওৰে অহা যোৱা কৰিবলগীয়া হৈছে। আৰু এয়া গাঁৱৰ চুতীয়াকাৰী বৰ নামঘৰ পানীৰ তলত ডুব গৈছে।